আজি এই 7 দিনীয়া মানস ফেষ্টিভেল কাৰ্যসূচীত আজি প্ৰথমটো দিন দুৱাৰ মুকলি কৰা হ'ল। আমাৰ ইণ্ডিয়াৰ এছিষ্টেণ্ট ডাইৰেক্টৰ টুৰিজিম ডিপাৰ্টমেণ্টৰ পৰা বি মুখাৰ্জী ডাঙৰীয়া আহিছে। আমাৰ CSD BTRৰ জয়ন্ত শৰ্মা ডাঙৰীয়াও আহিছে আৰু ইয়াত খুব ভাল লাগিছে আহি কিনে। মানসখন আমি এটা নেক্সট পৰ্যায়লৈ লৈ যাব বিচাৰি আছোঁ। বাহিৰৰ পৰা যেতিয়া টুৰিষ্টসকল আহে তেওঁলোকে কাজিৰঙা মাত্ৰ গম পায় বা কাজিৰঙা চাই কিনে বা কামাখ্যা টেম্পল চাই তেওঁলোকে উভতি যায় বা শ্বিলং চাই উভতি যায়। আমাৰ লোৱাৰ পাৰ্টত মানস যে ইমান ধুনীয়া, আমাৰ ইমান হিউজ স্কুৱেৰ কিলোমিটাৰ এৰিয়া লৈ কিনে আমাৰ এই বন্যাৰণ্য আছে, নেশ্যনেল পাৰ্কটো আছে, ইউনেস্কো হেৰিটেজ চাইট আছে, সেইটো বহুতে গম নাপায়। তাৰ কাৰণে বিভিন্ন জেগাত আমাৰ যিখিনি টুৰৰ প্ৰগ্ৰাম হয়, টুৰিজিমৰ যিখিনি প্ৰগ্ৰাম হয় বিভিন্ন ঠাইত আমি প্ৰগ্ৰামবোৰ কৰি আছোঁ। ইতিমধ্যে এইবাৰ নেক্সট বেষ্ট ডেষ্টিনেশ্যন, আপকামিং ডেষ্টিনেশ্যন হিচাপে আমাৰ BTR অঞ্চলটো পুৰস্কৃত হৈছে ট্ৰেভেলাৰ্ছ গ্ৰুপ অফ আউটলুক ট্ৰেভেলাৰ্ছ গ্ৰুপৰ পৰা। তো এনেকুৱা আমি দেখা পাই আছোঁ মানুহে সদায় নতুন নতুন জেগা এক্সপ্ল'ৰ কৰিব বিচাৰে। এতিয়া মানসটো এতিয়াও তেনেকুৱাকৈ এক্সপ্ল'ৰ হোৱা নাই যিখিনি হ'ব লাগিছিলে। এটা সময়ত এতিয়া অলপমান অশান্তিৰ পৰিৱেশ আছিলে, আজি সেই অশান্তিৰ পৰিৱেশ নাই। সকলো জাতি জনগোষ্ঠী মিলি কিনে এটা পিচফুল এনভাইৰনমেণ্ট এটা আমি ক্ৰিয়েট কৰিবলৈ সম্ভৱ হৈছোঁ। সন্মানীয় BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি মানসেই হওক বা আমাৰ ৰায়মনাই হওক বা আমাৰ বিভিন্ন ৱাইল্ড লাইফ চেঞ্চুৰীখিনি হওক, তো গোটেইখিনি আগবাঢ়ি আহি আছে। ইতিমধ্যে স্বদেশ দৰ্শনৰ পৰাও ইণ্ডিয়ান গভৰ্ণমেণ্টো ইতিমধ্যে 70 কোটি টকাৰ এটা প্ৰজেক্ট আমাৰ কোকৰাঝাৰ জিলাত দিছে। তাৰো ইনফ্ৰাষ্ট্ৰাকচাৰখিনি এতিয়া বনোৱা আৰম্ভ হৈছে। তো তেনেকুৱাকৈ মানস, ভৈৰৱকুণ্ড, ৰায়মনা বিভিন্ন আমাৰ যিখিনি টুৰিষ্ট স্পটখিনি আছে এইখিনি আমি প্ৰমোট কৰি আছোঁ। আৰু যিখিনি ফুটফল আমি দেখিবলৈ পাইছোঁ, ইতিমধ্যে ফুটফলখিনি ইমান বহুত বাঢ়িছে, 100% ফুটফল বাঢ়িছে। আগতে মানসত ইমান ৰিচৰ্ট আমি দেখা নাছিলোঁ, এতিয়া নতুন নতুন আৰু ৰিচৰ্টবোৰ গঢ়ি উঠিছে। তাৰমানে ইয়াতে মানুহৰ সংখ্যা বাঢ়ি আছে, ইয়াতে ফুটফল বাঢ়ি আছে। তো আমি আশাবাদী। আপোনাৰ সকলো সাংবাদিক বন্ধুসকলক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে অলপমান এইটো এক্সপ'জাৰ কৰিব লাগে, যিহেতু আমাৰ এইটো BTR অঞ্চলৰ আশে পাশৰ মানুহখিনিৰো সহযোগিতাৰ প্ৰয়োজন হ'ব। সকলোৱে মিলি কিনে আমি মানসখন বহুত ওপৰৰ পৰ্যায়লৈ লৈ যাব বিচাৰি আছোঁ আৰু ডিপাৰ্টমেণ্ট তাৰ কাৰণে বহুখিনি কাম কৰি আছে। দেখিবলৈ পোৱা গৈছে যে অন্যান্য ৰাষ্ট্ৰীয় উদ্যানসমূহক আচলতে চৰকাৰে বিভিন্ন ধৰণে গুৰুত্ব দি আহিছে, কিন্তু মানসখন আচলতে পিছপৰা যেন অনুভৱ হৈ আছে। চৰকাৰৰ আচলতে কিবা কৰণীয় আৰু কি থাকিব? চৰকাৰৰ কৰণীয় বহুত কিবা কিবি আছে। আপোনালোকে ইতিমধ্যে দেখা পাইছে লক্ষদ্বীপ আমি নামে শুনি আছিলোঁ, কিন্তু সন্মানীয় প্ৰধানমন্ত্ৰী গৈ কিনে ভৰি দিয়াৰ লগে লগে লক্ষদ্বীপৰ চেহেৰাই বদলি গৈছে। সেই একেধৰণে আমি ইতিমধ্যে যোৱাকালি মই সন্মানীয় চিফ মহোদয়ৰ লগত কথা পাতি আছিলোঁ যে আমি CM মহোদয়, গভৰ্ণৰ মহোদয় ইতিমধ্যে 1 জানুৱাৰীত এইটো বছৰৰ আহি কিনে গৈছে। তাকে সেইটো আমাৰ কাৰণে সৌভাগ্য। তো CM ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই ইয়াতে আনাৰ কাৰণে মই প্ৰমোদ বড়ো ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। তো মষ্ট প্ৰবেবলি তেখেতেও আমাৰ ৰাফটিঙৰ কাৰণে অহাৰ কাৰণে এটা ইচ্ছা কৰিছে। তো তেওঁলোকে যেতিয়া আহিব, আমাৰ বিভিন্ন ঠাইৰ পৰা ডাঙৰ ডাঙৰ মানুহখিনি আহিব, তো অট'মেটিকেলি মানসখনো আমি ভাৰতৰ অন্য ৰাষ্ট্ৰীয় উদ্যানৰ লগত আমি ফেৰ মাৰিব পাৰিম। আৰু যিহেতু এইটো আপকামিং নিউ ডেষ্টিনেশ্যন হয়, তো এতিয়া লঘাটখিনি কিছুমান আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ অলপমান আগতে প্ৰব্লেম হৈ আছিলে, এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰখিনি খুব ভাল হৈছে। আমাৰ কমিউনিকেশ্যনটো খুব ধুনীয়া হৈছে। এতিয়া মানুহ অতি সোনকালে, মই যি দেখা পাইছোঁ এতিয়া কাজিৰঙা যোৱাতকৈ শ্বিলং যোৱাতকৈ মানুহ বেছি আহিব বিচাৰে। মানসত যিখিনি বেদখল মুক্ত হৈ আছে, আপোনালোকৰ চৰকাৰে কৈ আছিল বেদখলখিনি উচ্ছেদ কৰিব বুলি, এতিয়ালৈকে কৰিব বা কিবা আছে? এতিয়া আমাৰ যিখিনি ক'ৰ এৰিয়া আছে, এতিয়া বেদখল কোনখিনি ঠাইত আছে আইডেণ্টিফিকেশ্যন চলি আছে। তো সেই আইডেণ্টিফিকেশ্যনখিনি হোৱাৰ পিছতহে আমি টোটেল গম পাম কোনখিনি ঠাই আমাৰ বেদখল হৈ আছে, কোনখিনি ঠাই হোৱা নাই। কিন্তু যিটো আমাৰ গ্ৰীণ জ'ন আৰু গ্ৰে জ'ন বুলি আমি কওঁ, তো ইতিমধ্যে ইনফ্ৰাষ্ট্ৰাকচাৰ কিছুমান আমাৰ গ্ৰীণ জ'নত বনি গৈছে, আগতে বনিছে, ঘোষণা কৰাৰ আগতে বনিছে। সেইটো আমি এতিয়া গ্ৰে জ'ন বুলি ঘোষণা কৰিব লাগিব। আৰু ফৰেষ্টৰ যিটো আইন আছে সেই আইনমতে টুৰিষ্টটো যাব লাগিব। আৰু টুৰিজিম প্ৰমোট হ'ব গ'লে ফৰেষ্ট আৰু টুৰিজিমটো একেলগে ভায়েক ককায়েক বুলি আমি ক'ব লাগিব, তেতিয়াহে টুৰিষ্ট প্ৰমোট হ'ব। আজি টুৰিষ্ট যিমান বেছি নেশ্যনেল পাৰ্কৰ ভিতৰত সোমাব, জংঘলত সোমাব, সিমানে আমাৰ পচিংবোৰ বন্ধ হ'ব। তো এইটো টুৰিষ্ট অহাৰ কাৰণে আমাৰ কাৰণে ভাল, ফৰেষ্টটো ছেফ থাকে, গছ গছনি কটাটো বন্ধ হয়, পচিঙো বন্ধ হয়। তো টুৰিষ্ট যিমান আহিব ইমানে আমাৰ সকলোৰ কাৰণে ভাল। আজি বহুত আশা এটা আৰু সপোন বুলি ক'ব লাগিব। মানসৰ দাঁতিকাষৰীয়া গাঁৱৰ লাগি থকা NGO, জীপ চাফাৰী সন্থা, হোটেল সন্থাৰ আমাৰ বহুত সপোন আছিল যে মানসত এটা ফেষ্টিভেল হিচাপে আমি ৰেগুলাৰাইজ কৰিম, যে প্ৰতি বছৰে আমি কৰিব পাৰোঁ। আৰু এই বছৰ আমি
মানে বহুত সুখী যে আমি সঁচাকৈ সেই দিনটো আহি পালোঁ আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ যিখিনি ৱাইল্ড লাইফ এক্টিভিটি আছে জীপ চাফাৰী বা ৰিভাৰ ৰাফটিং এলিফেণ্ট ৰাইড বা ব'টিং বা ট্ৰেকিং সেইখিনি কৰাৰ উপৰিও বা আমাৰ ফেষ্টিভেলত যদি কোনোবা বা পৰ্যটকে আহে বা মানাহ পৰিভ্ৰমণ কৰিব বিচাৰে তেতিয়াহ'লে ইয়াৰ পৰা পানবাং বা ভূটানলৈ যাব পাৰিব আৰু ইয়াত আমাৰ বা যিখিনি বা দাঁতি কাষৰীয়া গাঁৱৰ যিখিনি জনগোষ্ঠী মানে আদিবাসী বড়ো ৰাজবংশী আৰু গোৰ্খা আছে তেওঁলোকৰ থকা খোৱা লোৱা লাইফষ্টাইল বা চোৱাৰ উপৰিও সিহঁতে যদি ট্ৰেডিশ্যনেল ফুড মানে এক্সপিৰিয়েঞ্চ কৰিব বিচাৰে সেইখিনিও ইয়াত উপলব্ধ সেইখিনি এনজয় কৰিব পাৰিব। 8 দিনত বিশেষ কাৰ্যসূচী বুলি ক'লে প্ৰতিদিনে আমি এটা দিন ধাৰ্য কৰিছোঁ যেনেকৈ আজি আমাৰ বা অসমীয়া বিহু গামোচা আপোনালোকে দেখিবলৈও পাইছে হয়তো নেক্সট ডে বড়ো মানে বড়ো ট্ৰেডিশ্যনেল দিন হিচাপে আমি পালন কৰিম তাৰপিছত ৰাজবংশী তাৰপিছত আদিবাসী তেনেকৈ বিভিন্ন যিখিনি জনগোষ্ঠী সেইখিনিতো আমাৰ এটা ইউনিক এটা আইডেণ্টিটি হ'ব প্ৰতিদিনৰ বাবে আৰু প্ৰতিদিনে আমাৰ যিকেইটা বা কালচাৰেল বা গ্ৰুপ আছে কালচাৰেল ডেন্স আছে সেইকেইটা শ্ব' কৰাব ইভিনিং বা এণ্টাৰটেইনমেণ্টৰ কাৰণে আৰু প্ৰতিদিনে এটা আমাৰ ছিংগাৰ আৰু গায়ক বা গায়িকাৰ ব্যৱস্থা কৰা হৈছে।